হেল্ল' ফ্ৰেণ্ডছ আমি আছাম পুলিচ এছআই কাৰণে প্ৰেক্টিচ ছেট চলাই আছোঁ আৰু এইটো প্ৰেক্টিচ ছেট হয় আপোনালোকে 20ৰ ভিতৰত কিমান স্কোৰ কৰিব কমেণ্টত জনাব আৰু টেলিগ্ৰামৰ লিংক ডিছক্ৰিপশ্যন বক্সত আছে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আমি পলম নকৰোঁ প্ৰথম প্ৰশ্ন ভাৰতৰ কোন ঠাইত প্ৰথমে হৰপ্পা সভ্যতা আৱিষ্কৃত হৈছিল অপশ্যন চাৰিটা দি আছে পাঞ্জাৱ গুজৰাট ৰাজস্থান হাৰিয়ানা ইয়াৰ ভিতৰত ৰাইট এনচাৰ আমাৰ অপশ্যন নম্বৰ বি গুজৰাট কুৱেশ্যন নম্বৰ 2 আমি চাওঁ কুৱেশ্যন নম্বৰ 2 দিয়া আছে আমাৰ প্ৰাচীন যুগৰ আটাইতকৈ শক্তিশালী মহাজনপদখন কোন আছিল পাটলিপুত্ৰ মগধ মৌৰ্য ৰাজগৃহ ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ বি মগধ কুৱেশ্যন নম্বৰ 3 আমি চাই লওঁ কি দিয়া আছে কুৱেশ্যন নম্বৰ 3 দেৱনাম পিয়াদৰ্শ উপাধি পোৱাৰ ৰজাজন কোন আছিল চন্দ্ৰগুপ্ত অশোক কৌটিল্য কুমাৰগুপ্ত ইয়াৰ ভিতৰত ৰাইট এনচাৰ আমাৰ হ'ব অপশ্যন নম্বৰ বি অশোক কুৱেশ্যন নম্বৰ 4 অৰ্থশাস্ত্ৰৰ নামৰ পুস্তক কোনে ৰচনা কৰিছিল কালিদাস বেদব্যাস প্ৰেমচন্দ কৌটিল্য আমি সকলোৱে জানো অৰ্থশাস্ত্ৰৰ ৰজাসকল কৌটিল্য আৰু কৌটিল্যৰ আন এটা নাম হ'ল চাণক্য কুৱেশ্যন নম্বৰ 5 কি দি আছে ইণ্ডিকা কিতাপখন কোনে ৰচনা কৰিছিল কালিদাস চাণক্য মেগাস্থেনিজ হিউমেনচাং আমি জানো ইণ্ডিকা কিতাপখন আমাৰ মেগাস্থেনিজে ৰচনা কৰিছিল কুৱেশ্যন নম্বৰ 6 আমাৰ দি আছে হৰ্ষ চৰিত্ৰ পুথিখন কোনে ৰচনা কৰিছিল কালিদাস বিষ্ণু শৰ্মা প্ৰেমচন্দ বাণভট্ট হৰ্ষ চৰিত্ৰৰ লেখক আমাৰ অপশ্যন নম্বৰ ডি বাণভট্ট কুৱেশ্যন নম্বৰ 7 দি আছে মুদ্ৰ ৰাক্ষস নাটকৰ ৰচক কোন আছিল শতকৰ্ণী ব্যাসদেৱ শূদ্ৰক বিশাখা দত্ত ইয়াৰ ভিতৰত ৰাইট এনচাৰ আমাৰ অপশ্যন নম্বৰ ডি বিশাখা দত্ত কুৱেশ্যন নম্বৰ 8 আমাৰ দিয়া আছে সাতবাহন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল শ্ৰী শতকৰ্ণী পানিনি শূদ্ৰক চন্দ্ৰগুপ্ত মৌৰ্য অপশ্যন নম্বৰ এ আমাৰ ৰাইট এনচাৰ হ'ব শ্ৰী শতকৰ্ণী কুৱেশ্যন নম্বৰ 9 আমাৰ দিয়া আছে সংস্কৃত ব্যাকৰণৰ অষ্টধায়ী কোনে ৰচনা কৰিছিল ব্যাসদেৱ পানিনি শূদ্ৰক কালিদাস ইয়াৰ ভিতৰত অষ্টধায়ী ৰচক হ'ল আমাৰ পানিনি কুৱেশ্যন নম্বৰ 10 সাঁচী স্তূপা ক'ত অৱস্থিত উত্তৰ প্ৰদেশ পাঞ্জাৱ ৰাজস্থান ভূপাল সাঁচী স্তূপ আমাৰ ভূপালত অৱস্থিত কুৱেশ্যন নম্বৰ 11 জৈন ধৰ্মৰ প্ৰকৃত প্ৰৱৰ্তকজন কোন মহাবীৰ ঋষভদেৱ বুদ্ধদেৱ শিৱাজী আপোনালোকে ভাবি লওক ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি ঋষভদেৱ কুৱেশ্যন নম্বৰ 12 বুদ্ধই তেওঁৰ প্ৰথম ধৰ্মৰ বাণী কোন ঠাইত প্ৰচাৰ কৰিছিল ৰাজগৃহ পাটলিপুত্ৰ স্বৰ্ণাত লুম্বিনী ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ চি বুদ্ধদেৱে প্ৰথম স্বৰ্ণাতত ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল 13 নম্বৰ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মটোৰ আচল নাম কি বৈষ্ণৱ ধৰ্ম এক চৰণ নাম ভাগৱতী হিন্দু ধৰ্ম ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ চি ভাগৱতী কুৱেশ্যন নম্বৰ 14 ইবেন বতুতা কোন দেশৰ লোক আছিল বা পৰিব্ৰাজক আছিল মৰক্কো চীন ইণ্ডোনেছিয়া ব্ৰাজিল ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ মৰক্কো দেশৰ পৰিব্ৰাজক আছিল আমাৰ ইবেন বতুতা কুৱেশ্যন নম্বৰ 15 শিখ ধৰ্মৰ প্ৰথম গ্ৰন্থ কোনখন আছিল ত্ৰিপিটক কবিৰপন্থী আদি গ্ৰন্থ চাহিব আৰু শাস্ত্ৰী কলাম ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি আদি গ্ৰন্থ চাহিব কুৱেশ্যন নম্বৰ 16 তালিকোটৰ যুদ্ধ কিমান চনত হৈছিল 1560 1562 1536 1565 ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ ডি 1565 চনত 17 নম্বৰ বিজয়নগৰ ৰাজ্যৰ প্ৰথম ৰাজবংশ কোনটো আছিল মনুমালৈ সংগম তুলুবা আৰু আমুক্ত ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি সংগম বংশ আছিল বিজয়নগৰ ৰাজ্যৰ প্ৰথম ৰাজবংশ কুৱেশ্যন নম্বৰ 18 আইন-ই আকবৰী কোনে ৰচনা কৰিছিল ইবেন বতুতা আবুল ফজল আকবৰ বাবৰ ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ বি আবুল ফজলে আইন-ই আকবৰী ৰচনা কৰিছিল 19 নম্বৰ কুৱেশ্যন পানিপথৰ তৃতীয় যুদ্ধ কিমান চনত হৈছিল 1751 1771 1761 1526 ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ চি 1761 চনত পানিপথৰ তৃতীয় যুদ্ধ হৈছিল আজিৰ অন্তিম প্ৰশ্ন ভিডিঅ'টো কেনেকৈ লাগিল জনাব আৰু মই আৰু চিৰিজ আৰম্ভ কৰিম নকৰিম আপোনালোকে কমেণ্টত জনাব মহেশ দাস নামেৰে পৰিচিত ব্যক্তি কোন আছিল আকবৰ বীৰবল কবিৰ মহাবীৰ ইয়াৰ ভিতৰত ৰাইট এনচাৰ আপোনালোকে ভাবি লওক কি হ'ব আমি সকলোৱে জানো ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব আমাৰ বীৰবল আছিল আকবৰৰ দৰবাৰী বা সেনাপতি এইকাৰণে বীৰবলৰ আন এটা নাম হ'ল মহেশ দাস ভিডিঅ'টো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু টেলিগ্ৰামত জইন হ'ব টেলিগ্ৰামত আপুনি যদি জইন হয় মই টেলিগ্ৰামৰ পৰাই ভিডিঅ'ৰ লিংকছবিলাক তাত দি দিম প্ৰভাইড কৰিম PDF ফাইলছবিলাক দিম আপোনালোকে তাতে গৈ জইন হ'ব পাৰিব আৰু
ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ছ' মাছ ভিডিঅ' চোৱাৰ কাৰণে। নেক্সট ভিডিঅ' মই আপলোড কৰিম।